মোৰ অতি মৰমৰ বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া বিহু নাচ প্ৰতিযোগিতা হ'ব, অলপ পিছত আৰম্ভ। তাকেই মই চাবলৈ আহিছোঁ। বহুত দূৰৰ পৰা পাৰ্টি আহিছে, গোলাঘাটৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে। তেওঁলোকে ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াতে আহি পেলাই উপস্থিত আৰু এতিয়া হৈছে। আৰম্ভ কৰিছোঁ দেই মৰমৰ বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব। এতিয়া মই ৰাস্তাত থিয় দি আছোঁ আৰু ইয়াৰে পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু ৰাস্তাৰ ওচৰতে হয় অৱশ্যে অনুষ্ঠানটো, ফিল্ডখন, আমাৰ পথাৰখন। আৰু এয়া অভয়পুৰীৰ পৰা আহিছে এওঁলোকে। অভয়পুৰীটো মোৰ জন্মস্থান আৰু এওঁলোকক দেখি পেলাই খুবেই ভাল লাগিল। তাৰ লগতে আৰু এই বান্ধৱীসকলকো লগ পালোঁ, সিহঁতকো দেখি ভাল লাগিল। বৰপৰা ফিল্ডত মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব। সেই অমূল্য কাকতি বঁটা প্ৰাপক আমাৰ আটাইৰে মৰমৰ আৰম্ভ হয় নহয়, বহুত দেৰি হ'ব লাগছে। লিপষ্টিক বেয়া হ'ব লাগছে। দলমাখা আহিয়ে পোৱা নাই বোলে। লিপষ্টিকবিলাক যাবকে আৰু আৰেকবাৰ মই লাগাই লওঁকে দুবাৰ লগ পাই লওঁ। এই বান্ধৱীগতক লগ পাই লওঁ, আহিল তাতে ষ্টাইল চিষ্টাইল কৰিয়া, ময়ো আহি লওঁ ষ্টাইল চিষ্টাইল কৰিয়া। এইবাৰ মুকলি বিহু প্ৰতিযোগিতা বহুত দিনৰ মূৰত লগ পালোঁ, বান্ধৱী দিয়া। আমাৰ দাদা
দেই যিটো আপোনালোকে হাউলি পাত তুলিছে স্বতঃস্ফূৰ্তভাৱে হোৱা নাই, তাৰমানে স্পষ্ট হোৱা নাই। নৱজ্যোতি বিহু দল সহায় কৰি এতিয়া অলপ অলপকৈ বৰষুণ দি আছে, সেইবাবে মই ঘৰলৈ যাবলৈ ওলালোঁ আৰু এতিয়া ঘৰত আহি পালোঁ। এতিয়া নাচি আছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ। আপোনালোকে ভালে থাকিব, কুশলে থাকিব, ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিলোঁ আৰু আপোনালোকক নমস্কাৰ জনালোঁ দেই মোৰ ফালৰ পৰা।